নমস্কাৰ মই সবিতা বৈশ্যই কৈছোঁ আজি মই আমাৰ মেজি ঘৰত কলপাতেৰে বন্ধা পিঠা বনাবলৈ লৈছোঁ এইটো ককাল চিঙা পিঠা বুলিও কয় ককালখন বান্ধি দিয়ে আৰু জাগাই জাগাই টুপলা পিঠা বুলিও কয় কলপাতখন কাটিব লাগিব অকমান জুইত সেকি এনেকুৱাকৈ পিচ পিচ কৰি কাটি ধুই মুছি তাৰ পিছত বান্ধিব লাগিব ককাল চিঙা পিঠা বনাবলৈ চাউলৰ গুড়ি 2.5 কেজি চাউল মই গুড়ি কৰি ল'লোঁ এয়া অলপ তিল দি চাউলৰ গুড়িত ইয়াত তিল সানি দিলোঁ এয়া নিমখ দিলোঁ অলপ বেকিং সোডা 1 চামুচ দিব লাগিব এতিয়া এইখিনি মিহলাই ললোঁ এয়া নাৰিকল দিলোঁ ৰুকা নাৰিকল দুটা নাৰিকল ৰুকি লৈছিলোঁ আৰু লগতে চেনি অলপ দি দিলোঁ অলপ মিঠা হ'লে ভাল লাগিব আধা কেজি পৰিমাণৰ চেনি দি দিলোঁ এতিয়া পানী দিম পানী কিন্তু একেবাৰে বেছি ঢালি নিদিওঁ আটা খানা নিচিনা পানী অলপ অলপ দি থাকিম সানি থাকিম এইখিনি সানা হ'ল সানাৰ পিছত এনেকুৱা হৈছে আটা সানাতকৈ অকণমান ঢিলা লাগিব এনেকুৱা সানি লোৱাৰ পিছত 10 মিনিট ৰাখি দিলোঁ 10 মিনিট পিছত এনেকুৱা হৈছে এতিয়া কলপাতত বান্ধিম কলপাত লৈ গুড়াটো হাতেৰে এনেকৈ দিলে হ'ল তাৰপিছত এনেকৈ ভাজ কৰি দিব প্ৰথম দ্বিতীয়টো আকৌ এনেকুৱাকৈ 3 নম্বৰ এইটো ভাজ 4 নম্বৰ এইটো ভাজ দি কঁকালত বান্ধি দিলে হ'ল এই কঁকালত বান্ধি দিয়াৰ কাৰণে কয় কঁকাল বান্ধা পিঠা এয়া টোপলাবিলাক বনোৱা হৈছে এতিয়া কেৰাহীত পানী গৰম কৰিছোঁ পানী উতল আহিছে এতিয়া পিঠা এটা এটাকৈ তাতে দি দিব লাগিব এয়া পিঠা দিব আৰম্ভ কৰিছোঁ এতিয়া পিঠা দিয়া হ'ল এতিয়া সিজাব লাগিব প্ৰায় 40-45 মিনিট সময় সিজাব লাগিব আৰু এই কলপাতৰ ৰংখিনি যেতিয়া পাতল সেউজীয়া হৈ যাব তেতিয়া হোৱা বুলি পিঠাখিনি এটা উঠাই চালে হ'ল যদি সিজিছে নুমাই থ'ব লাগিব এয়া মই 40-45 সময় সিজালোঁ এতিয়া হৈ গ'ল এতিয়া এটা এটাকৈ পানীৰ পৰা উঠাই থৈ দিম আৰু যেতিয়া খাম পাতখিনি গুচাই কিনে খুলি খালে হ'ল